মৰমে আদৰি লবা অভিমান লাজে লাজে নমস্কাৰ, মই বৃষ্টিয়ে পুনৰবাৰ আন এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ সকলো ভালে আছে। মোৰো বৰ্তমান ভালেই। এতিয়া মই গা পা ধুই আহিলোঁ, চাহ খোৱা নাই, মায়ে বনাই আছে, খাম আৰু। আপোনালোকক মই আগৰ ভিডিঅ'টোত কৈছিলোঁ যে আজি প্ৰগ্ৰেম আছে বুলি, বতৰো ভাল কৰি দিছে, যাব পাৰিম আৰু। তেন্তে ভিডিঅ'টো চাই থাকিব শেষৰলৈকে, কি পাৰোঁ কি নোৱাৰোঁ দেখাই যাম। তেন্তে ভিডিঅ'টো এতিয়াৰ পৰাই আৰম্ভ কৰোঁ। আৰু মই চাহটো খাই লওঁ। তাৰপৰা মই লাল চাহে খাওঁ বুলি ক'লোঁ মাক। কণী, বিস্কিট, আলু ভুজিয়া, আলমণ্ড আৰু কেক। ঠিক আছে, তেন্তে এতিয়া মই খাই লওঁ। এতিয়া মোৰ চাহ খাই হৈ গ'ল, আৰু আজি অলপ দেৰিলৈকে শুই পালোঁ। দেখিছে চকু পূৰা ফুলি আছে। আপোনালোকক বাহিৰৰ পৰিৱেশটো অলপ দেখাইছোঁ। দেখিছে পূৰা ৰ'দ ওলাইছে, আৰু এইজোপা পঞ্চমুখী জবা হয়, ফুলিলে মানে বহুত ভাল লাগে দেখিবলৈ। সেয়া ফুলিবগৈ আৰু সেয়া কলি দেখিছে। এতিয়াহে ভিডিঅ' কৰিছোঁ। উঠনি ভাত পানী খাই বৈ আৰু ভিডিঅ' নকৰিলোঁ, অলপ ৰেষ্ট ল'লোঁ। মাহঁত এতিয়া এঠাইলৈ গৈছে, তাৰ পৰা অহাৰ পাছত প্ৰগ্ৰেমলৈ ওলাম আৰু লাহেকৈ। এতিয়া 6টাই বাজিলে, আৰু আজি নামৰূপলৈ জুবিন দা আহিব। মানুহটো পূৰা ভিৰ হ'ব, অলপ হ'লেও দেখাবলৈ চেষ্টা কৰিম। তেন্তে ভিডিঅ'টো শেষৰলৈকে চাই থাকিব। আৰু এতিয়া মই ৰেডি হৈ লওঁ, তাৰপাছত আপোনালোকক আকৌ লগ পাই আছোঁ। এতিয়া আমাৰ ওলাই মেলি হৈ গ'ল, আৰু আপোনালোকক একেবাৰে তাত গৈ লগ পাই আছোঁ। যাতে আমি সম্বোধনাটো সকলোকে আগবঢ়াব পাৰোঁ, আমি সকলোকে মঞ্চৰ পৰা অকণমান আঁতৰি দিবৰ বাবে অনুৰোধ জনাইছোঁ। এয়া আমাৰ জুবিনদাৰ বৰাবৰ সহধৰ্মিনী, আমাৰ নৱ গৰিমা শইকীয়া অন্যতম কাবিচাৰ আদৰণি জনাইছে আমাৰ মঞ্চপতি সভাপতি মুন বুঢ়া ডাঙৰীয়া। জাপি প্ৰদান কৰিছে নিকু ফুল ডাঙৰীয়া।
এয়া দেখিছে মানুহ কিমান ভিৰ হৈছে